Hello viewers. আজি এটা complain or complainter মাজৰ difference to লৈ আনিছো. I made a complaint, I made a complaint. কোনটো শুদ্ধ বাৰু? কোনটো আমি লিখাটো উচিত? চাও হক। এই সব complain হৈছে এটা verb. এটা কাম কৰা বা হোৱা বুজায় নহয় জানো? Complain verb ইয়াৰ অৰ্থ হৈছে অভিযোগ কৰা। কিবা এটা কৰা হয় বুজাইছে, অভিযোগ কৰা বুজাইছে। Therefore complain is a verb. কিন্তু complaint হৈছে noun অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে কি অভিযোগ এতিয়া एग्जाम আমি কি ধৰণৰ সেন্টেন্সত ইউজ কৰো চাও হক I complained মই কমপ্লেইন কৰিছিলো but I made a complaint কিন্তু মই কমপ্লেইন্ট এটা দিছিলো নহয় জানো সো কমপ্লেইন্ট এটা দিছিলো এই হৈছে noun গতিকে ওপৰৰ সেন্টেন্স কিটাত I made a complaint to শুদ্ধ হ'ব জানো নহয় এটো ভুল হ'ব কিন্তু I made a complaint to শুদ্ধ হ'ব লগতে মনত ৰাখিব যে complaint noun টোৰ লগত আৰু কি ভাৰ্ব হয় যেনেকৈ made to use হৈছে আৰু কি ভাৰ্ব হ'ব পাৰে they lodged a complaint against the management তেওঁলোকে managementor against of complaint এটা দিছিলে file a complaint নহয় জানো এটা complaint file কৰা বুজায় এই ধৰণে complain আৰু complaint দুটা different word দুটা different form গতিকে কনফিউজ আমি হ'ব নালাগে এনেকুৱা আৰু ভিডিও পাবৰ কাৰণে ফলো কৰিব থ্যাংক ইউ